এনেকুৱা এটা চাইজৰ ইমান চাইজৰ এটা বক্স লৈছোঁ, যিটো মানে ইমানটো কিমান লেংথ ৱেইট আছে হিচাপ নাই কৰা, এনেকুৱা এটা ল'লেই হ'ল আৰু যিকোনো বক্স এটা এনেকৈ লৈ আপোনালোকে মই টেপ মাৰি লৈছোঁ, ছাইডটো কাটিব লাগিব। টেপ এনেকুৱা বক্স এটা ল'ব, বক্সটো ল'ব দেখাই আছোঁ মই কেনেকৈ বনাব। বক্স এটা ল'ব, মাৰ্কাৰ পেন লাগিব, এইটো মাৰ্কাৰ পেন মই কিনি আনিছোঁ। তাৰপিছতে মই দুটা টেপ আনিছোঁ, গ্লিটাৰ টেপ, এইটো নীলা আৰু ৰঙা, আৰু এটা ফেব্ৰিকল, এইটো কিনি আনিছোঁ। ফেব্ৰিকল বেলেগ ব্ৰেণ্ডৰ হয়, ফেব্ৰিকল নহয়, কোৰ্চৰ। আৰু এখন চিজাৰ লাগিব, চিজাৰ। তাৰপিছতে এইটো তোমাৰ টেপ হয়, এইটো এনেকুৱা এটা টেপ মই মাৰিছোঁ ইয়াত। আৰু এখন বৰ্ণমালা কিনি আনিছোঁ, এখন বৰ্ণমালা কিনি আনিছোঁ, এনেকুৱা কিনি আনিছোঁ এনেকৈ আৰু ইজিকৈ কৰিব চেষ্টা কৰিম দেই। আপোনালোকে হাতেৰেও লিখি দিব পাৰিব, হাতেৰে লিখি কাটিং কৰি দিব পাৰিব, বা মোৰ মানে অসমীয়া আখৰবোৰ ঠিক নহয়, সেইবাবে মই এনেকৈ বনাইছোঁ। আৰু দুটা আৰ্ট পেপাৰ আনিছোঁ, দুটা আৰ্ট পেপাৰ, ভায়লেট কালাৰ আৰু য়েল্ল' কালাৰ। বাৰু এতিয়া এইখিনি বস্তু লৈ আমি বনাম TLMটো, অসমীয়া বৰ্ণমালা, স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া বৰ্তমান বাকচটো লৈছোঁ, বাকচটো এনেকৈ এতিয়ালৈকে কাটিং কৰা নাই, তেনেকৈ থৈ দিছোঁ। বক্সটো এতিয়ালৈকে কাটিং কৰা নাই। বৰ্তমান মই আৰ্ট পেপাৰটো লৈছোঁ, এইটো এনেকৈ লৈছোঁ, এনেকৈ লৈ এতিয়া ইয়াক মই জোখে কাটি দিম। এখন মই চব ষ্টিকাৰবোৰ কাটি দিম, দীঘলকৈ চুটিকৈ, যেনেকৈ আছে তেনেকৈ কাটি দিম। এনেকৈ কাটিব, কাটি পিনি ধুনীয়াকৈ এইখিনি কাটি ল'লোঁ। এইখিনি কাটি হোৱাৰ পাছত আমি পাছৰখিনি কৰিম। বৰ্তমান কাটি শেষ হৈ গৈছে। বৰ্তমান মায়ে মোক চাহ দিছে, এনেকৈ কাটি ল'লোঁ। মায়ে মোক বৰ্তমান চাহ দিছে, চাহ অলপ খাই লওঁ। পুৰি আৰু এয়া মানে লাল চাহ গুড় দিছে, মই খাই লওঁ। অলপ পাই বৰ্তমান চাহ খালোঁ, খাই পিনে বৰ্তমান এইকেইটা আখৰ কাটিম, অসমীয়া বৰ্ণমালা। অ'কে, এনেকৈ কাটি ল'লোঁ। এনেকৈ কাটি পিনে অসমীয়া বৰ্ণমালা শব্দকেইটা উলিয়াই ল'লোঁ। এনেকৈ জাষ্ট আমি ইয়াত এনেকৈ লগাই দিম ধুনীয়াকৈ বাকচত। এতিয়া বৰ্তমান আমাৰ এইটো যোনটো বাকচ আমি লৈছিলোঁ, সেইটো আমি এনেকৈ জোখে লৈ কাটিম। কাটি পিনে আমি জাষ্ট কাটি লগাই যাম চাৰি চাইডে লগাম। চাৰি চাইডে লগোৱাৰ পাছত আমাৰ কি হয় দেখা পাব আপোনালোকে। বৰ্তমান এইটো টুকুৰা কাটি লৈছোঁ তলৰ ডোখৰ কাৰণে। মই এতিয়া বৰ্তমান লগাম, ধুনীয়াকৈ লগাই দিয়া হ'ব। এইটো মই কাটি ল'লোঁ, কাটি পিনি এতিয়া লগাই দিম। কাটি ল'লোঁ, লৈছোঁ। Life is happy but it's so insane. We must merely make a start. Savannah, I'm coming home. Savannah, we'll never be alone. Savannah, the beauty of the world. Savannah, let's all take a walk. Savannah.
বৰ্তমান 4 টুকুৰা কাটি ল'লোঁ এতিয়া আঠা দি দিব লাগিব ঠিক আছে আঠাটো দিব পাৰিব সকলোৰে মাজত তেনেকৈ দিব যেনেকৈ আপোনালোকে বিচাৰে য'ত ভালকৈ থাকে মানে জেগাত থাকিব তাত দিব আঠাটো লাগি থয় মই বৰ্তমান এনেকৈ আঠা দিছোঁ আঠাবোৰ এনেকৈ দি এনেকৈ চুপকাই দিম বৰ্তমান এনেকুৱা ষ্টেপ এটা লৈছে যে বাকচটোৱে এইফালে লগাই দিলোঁ গেপ থকাবোৰ ফিল কৰিব লাগিব দেই এনেকুৱা হৈছে তাৰপাছত এই টেপটো ইউজ কৰিছোঁ মই এইটো ফিল কৰিবলৈ কিনাৰডোখৰ ফিল কৰিবলৈ টেপ মাৰি দিম ঠিক আছে তাৰপিছত দেখা বৰ্তমান এইটো মোৰ শ্বেপটো এনেকুৱা হৈছে টেপ লগাই দিছোঁ এনেকৈ কিনাৰত বৰ্তমান এইটো হৈছে এইটো কালাৰ কৰি টেপ মাৰি দিছোঁ ডাঠ কৰি দিছোঁ ধুনীয়াকৈ বনাই দিছোঁ কাটিং কৰা বৰ্তমান মই এখন 1/25 কাগজ লৈছোঁ বৰ্তমান দুভাগ কৰি দিছোঁ দুভাগ কৰি পিনে ইয়াৰ চাইজত বৰ্তমান চাইজত যাতে বহি যায় এনেকুৱাকৈ আমি মানকেইটা বহাই যাম আঠা দি বহাই যাম কাটিং কৰি ল'ব মই কাটা হোৱা নাই এতিয়া বহুত সময় লাগিছে বহুত সময় লাগিছে ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা লাগে ভালকৈ যদি কৰে ধৈৰ্য ধৰে বৰ্তমান মই কাটিছোঁ স্কেল পাতে কাটিছোঁ কাটি ধুনীয়াকৈ এনেকৈ কাটি ল'ব ধুনীয়াকৈ ডিজাইনত বৰ্তমান মই এনেকৈ এখন কাগজ আঠা দি ল'লোঁ অলপ পাছত এখন কাটি আমি ৰাউণ্ডটো বনাব পাৰোঁ দীঘলকৈ বনাইছোঁ আৰু এখন লগাব লগা হ'বও পাৰে ঠিক আছে বৰ্তমান মই এইটো পাৰ্মানেণ্ট মাৰ্কাৰ লৈ কিনাৰটো মাৰি দিছোঁ এনেকৈ ধুনীয়াকৈ মাৰি দিম এতিয়া গোটেইটো মাৰি দিম মাৰি পিনে আপোনালোকক দেখাই আছোঁ ঠিক আছে মই এনেকৈ বাউণ্ডৰী বনাই দিছোঁ এনেকৈ হাতেৰে বনাই দিছোঁ আৰু ইমান মই ধৈৰ্য নাইকিয়া হৈ গৈছে মানে বহুত হেৰি লাগিছে মানে বনাই দিছোঁ হাতেৰে বেকা বেকি হ'লেও ইমান হেৰি নাই বৰ্তমান মই এখন এনেকুৱা বহি চান্দা লৈছোঁ চান্দাখন বৰ্তমান এনেকৈ কাটি দিম মাজে মাজে কাটি পিনে অকণমান দেখাইছোঁ এনেকৈ কাটি দিম তাৰপাছত মই এনেকুৱা এটা টেপ লৈছোঁ টেপটো লৈ আৰু ৰাউণ্ড কৰি দিছোঁ ঠিক আছে টেপ মাৰি মই ৰাউণ্ড কৰি দিছোঁ বৰ্তমান মই এনেকুৱা দুডাল বনাই ল'লোঁ এনেকৈ টেপ মাৰি লৈছোঁ আপোনালোকে বনাই ল'ব এতিয়া মই ইয়াৰ জোখেৰে ফুটাটো কৰি দিম ফুটাটো কৰি পিনে ভৰাই দিম তাত ঠিক আছে এনেকুৱা দীঘল এনেকুৱা বনাই ল'ব বাঁহৰো পাৰিব আপোনালোকে কাগজৰো পাৰিব পেঞ্চিলো দিব পাৰিব পেইনো দিব পাৰিব মই কিন্তু এনেকৈ বনাই লৈছোঁ ঠিক আছে বৰ্তমান মই এইটো এনেকৈ ল'লোঁ এনেকৈ লৈ এতিয়া বৰ্তমান ফুটা কৰিম আৰু এনেকৈ জোখে ধুনীয়াকৈ আপোনালোকে ফোনকৈ পাৰি ল'ব চিধা কৰি ল'ব ফুটাকেইটা দুডাল এনেকৈ দিম এডাল ওপৰত এডাল তললৈ যাব ঠিক আছে এটা আমাৰ ৰুলাৰ এই ৰুলাৰকেইটা আমাৰ বাকচ এডাল তলত থাকিব এডাল ওপৰত থাকিব এইটোৱে খাবৰ কাৰণে কাটিব ফুটাটো কৰোঁতে ভালকৈ কৰিব ঠিক আছে আৰু ষ্টাইল কৰিবলৈ আছে বৰ্তমান এইকণ হৈছে গৈ লাহে লাহে বনাই আছোঁ বৰ্তমান এনেকুৱা এটা ফুটা উলিয়াইছোঁ এনেকুৱা এটা ফুটা উলিয়াইছোঁ ভালো ল'ব লাগে পৰিমাণ ফুটা দেখাইছোঁ বৰ্তমান এইখিনি ভাইটিয়ে কাটি দিছে কাটি আনিছোঁ দি থৈ গৈছে কাটি দিলে শ্বৰ্ট কৰি দিলোঁ সময় নাই নহয় বৰ্তমান এইকেইডাল ভৰাই দিলোঁ এনেকৈ টাইডাল ভৰাই দিলোঁ এতিয়া এনেকৈ ঘূৰাব পৰা কৰি দিলোঁ এনেকুৱা কৰি দিয়া হৈছে বৰ্তমান এইটো এনেকুৱা হ'লগৈ আৰু 3টা ফুটা কৰিব লগা হ'ল কাৰণ ইয়াত যোনটো আমাৰ ৰোল আছে এইটো ডাঠ হৈ গৈছে আপোনালোকে অকণমান ওপৰলৈ ল'ব আৰু তলত গেপ থকাকৈ ল'ব ভিতৰত যেতিয়া ৰোলটো ডাঠ হৈ যায় এনেকৈ মালটো লাগি যায় এইফালে ঠিক আছে ইয়াত লাগি যায় তলৰটো সৰু হৈ আছে ইজিকৈ কৈছোঁ ফ্ৰণ্টৰ এনেকুৱা হৈ গ'ল দেখা পালে ফ্ৰণ্টৰ এনেকুৱা হৈ গ'ল এইটো খাপ ভৰাই দিলে ধুনীয়াকৈ গৈ থাকিব দেখা পাব ঠিক আছে বাকী আৰু ডিজাইন বনাব আছে অলপমান কাম আছে কৰিব লাগিব দেখাইছোঁ আৰু কেনেকুৱা নহয় বস্তুটো
এতিয়া এনেকৈ বস্তুটো সেনেকুৱা মানে ঠিক আছে হ'ব ঘূৰাই যাব এডাল গৈ থাকিব ধুনীয়াকৈ ঠিক আছে এইটো চিষ্টেম এইটো ভিতৰত মই এইটো চিষ্টেম কৰি দিলোঁ কাৰণ